हेलो ভিউৱাৰ্স আশা কৰো আপোনালোক সকলো ভালে আছে মই পল্লৱীয়ে মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভাবিছো সাগে পল্লৱী আজি ইমান ধুনীয়াকৈ হাজি কাছে কেলে আছে পল্লৱী আজি কৰবাত যাব ক'ত যায় কি কৰে সকলো আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম চাই থাকিব যোৱাৰ আগতে ভাবিছো বস্তু এটা আপোনালোককো দেখাও যেটো আজি আহিছে ময়ো এতিয়ালৈকে বৰ্তমানলৈকে ময়ো দেখা নাই মই সকলোৰে মুখে মুখে শুনি থাকো ভাবিলো ময়ো ইউজ কৰি চাও প্ৰডাক্টটো কেনেকুৱা কি উলাই ডেলিভাৰী বয়জনে অলপ আগত আহি ডেলিভাৰ কৰি থৈ গৈছে আপোনালোককো মই দেখাও কিনো আহিছে মই নিজেও চাও কিনো আহিছে বলক বস্তুটো হৈছে এটো দেখিছে মই মেছৰ পৰা অৰ্ডাৰ কৰিছিলো বস্তুটো কিনো আহিছে খুলি চাও বলক কি আহিছে ভগৱান জানে আৰু ৰে টেনটেনান এটো হৈছে মামাআৰ্থ অনিয়ন অইল আৰু শ্যাম্পু ধৰিব পৰা নাই সাগে এটো চাও এটো হৈছে অনিয়ন অইল আৰু এটো হৈছে অনিয়নৰ শ্যাম্পু চুলিখিনি যেহেতু বহুত সৰিছে পাতল হৈছে ভাবিলো ইউজ কৰি চাও কেনেকুৱা কি হয় আপোনালোকে কোনোবা ইউজ কৰিছে যদি জনাবচোন প্ৰডাক্টটো কেনেকুৱা এটো আপোনাৰ লৈছে 379 সৰি 349 আৰু এটা বস্তু অৰ্ডাৰ দি থোৱা আছে যে খেলিমেলি হৈছে হেতু অহা নাই বাৰু আহিলে আপোনালোকক দেখাম কেনেকুৱা হয় প্ৰডাক্টটো জনাবচোন ময়ো ইউজ কৰি চাও কি হয় আপোনালোকক জনাম ঠিক আছে এতিয়া কৈছিলো যে মই কৰবাত যাম মই যাম আজি অলপ অতীতত ভৱিষ্যতটো যোৱা প্ল্যানিং হৈ আছে যাম বাৰু হেবিলাকো দেখাম আৰু মই ভ্লগ কৰা নাছিলো যেতিয়া মই ভিডিও বনোৱা নাছিলো তেতিয়া মই ক'ত গৈছিলো কি কৰিছিলো হেখিনি আপোনালোকক দেখাও আপোনালোকও জানিব মন যায় নহয়নে মইনো কি কৰিছিলো কেনেকৈ আছিলো বৰ বিশেষ ভাল নালাগিব পাৰে হয়তো ভাল লাগিব পাৰে ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাব মই মোৰ ফ্যামিলিৰ লগত কটোৱা টাইমখিনি কোড গৈছিলো কি কৰিছিলো হেখিনি সকলো আপোনালোকক দেখাম ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আজি ইমান ৰ'দ ইমান গৰম যদিও মই হাজি কাছি উলাইছো অতীতলৈ যাম বুলি অতীতলৈ যোৱা আগত বৰ্তমানত ইনষ্টাগ্ৰাম ৰীল দুই এটা বনাই ন মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে .পল্লৱী14 তাতে মোৰ ৰীলছ আপোনালোকে চাব পাৰিব এতিয়া বলক যাও অতীতলৈ এয়া হৈছে দুৰ্গা পূজা বিয়াৰ পাছত প্ৰথম দুৰ্গা পূজা মানুহজনৰ লগত ফুৰিলো তাৰ পাছত আহিল দীপাৱলী পৰিয়াল হৈতে দীপাৱলী কৰিলো সেলিব্ৰেট আহিল ৰাস পূৰ্ণিমা ভন্টিয়ে লৈছিল যশোদা পাৰ্ট তাই পাৰ্ট গাই খুব ভাল পায় মই প্ৰথম চাইছো বাৰু তাই অভিনয় তাৰ পাছত গলো শিৱ মন্দিৰ দৰ্শন আহিল কাৰোবাৰ বিয়া এটা কাৰ বিয়া আছিল বলক কৈ আছো আছিল মোৰ ঘৰত মোৰ দাদা বিয়া সেলিব্ৰেট কৰিলো খুব মস্তি কৰিলো বলক দেখাইছো চাও
পাছত আহিল পুষ্পা আমি চাব গ'লোঁ পুষ্পা তাৰ পাছত আঘোণৰ পথাৰত ধান সেয়াটো ক'বই নালাগে দোৱা নাই বাৰু আহিল মাঘৰ বিহু খানা তাৰ পাছত আহিল পিকনিক আমি গৈছিলোঁ সুবনশ্ৰী পাৰলৈ পিকনিক খাবলৈ পিকনিকত আমি কিনো এনজয় কৰিলোঁ চাওঁ আহক আমি গৈছিলোঁ বাসুদেৱ থানলৈ চাকি বন্তি দি ঘৰখনৰ হৈ শৰাই দি ঘৰখনৰ সুখ শান্তিৰ কাৰণে প্ৰাৰ্থনা জনালোঁ এইটো অলপ দিনৰ পিছৰ ট্ৰিপ য'ত আমি গৈছিলোঁ হাবুং আহোমৰ দ্বিতীয় ৰাজধানী বুলি জনা যায় 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে স্পেচিয়েল এইখিনি প্ৰথমবাৰ ভেলেণ্টাইন ডে চেলিব্ৰেট কৰিছোঁ দেই তাৰপাছত গৈছিলোঁ শিৱসাগৰ চব ফুৰিলোঁ চালোঁ তুমি মোৰ দি থকৰ সপোন ऐसे देंगे तुझे याद देखूं कुदरत के नजारे मुश्किलों में है ये दिल मेरा माना तेरी सूरत की है चांदी 100% আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আগলৈও এনেকৈ দিবলৈ চেষ্টা কৰিম কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় আপোনালোকেও মোৰ প্ৰথম ভিডিঅ'টো ঠিক তেনেদৰে বহুতখিনি মৰম যাচিছে আগলৈও তেনেকৈ মৰম যাচিব আৰু এইখিনিতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ